ফেৰেংগাটো ব্ৰিটিছৰ মানুহ নহয়, সি কি ব্ৰিটিছৰ কথা কৈ আছে? 2008হে আহিছে সি। বৈৰাগতো ফেৰেংগাৰ কথা কি কৈছে কোৱা নাই, মই গুৰুত্ব নিদিওঁ। এই ওদালগুৰি জিলা BPF আৰু তামোলপুৰ জিলা BPF একেলগে লগ লাগি যিটো ডিমাণ্ড সমষ্টি ডেলিমিটেশ্যনৰ কথাটো লৈ পেলাই ডিমাণ্ড কৰিছিল যে ওদালগুৰি এটা লোকসভা হ'ব লাগে, কিন্তু এইটো নহ'ল। ইয়াৰ কাৰণে আজি আমাৰ ওদালগুৰি জিলা আৰু তামোলপুৰ জিলা BPF হিচাপে এইটো মানে প্ৰটেষ্ট ৰেলী হিচাপে আজি ওলাব। এতিয়া ওলাই আছো। যেন হওক আমাৰ কাৰণে খুব দুৰ্ভাগ্যজনক। ইয়াত মানে UPPL আৰু APSU লিডাৰসকলে খুব চুপচাপ আছে মনে মনে। তাৰমানে ইহঁতে হ'ব দিয়া নাই, প্ৰপ'জালটো ইহঁতৰে। ওদালগুৰি লোকসভা যিটো হোৱা নাই, নালাগে বুলি কোৱা প্ৰপ'জালটো প্ৰমোদ বড়োই দিছে, UPPL আৰু APSUয়ে ছাপোৰ্ট কৰিছে নিশ্চয়, যাৰ কাৰণে আজি চুপচাপ মনে মনে আছে, একো ৰিয়েকশ্যন নাই। ইহঁতে কৈছিল আগত আমিও ডিমাণ্ড কৰিছো ওদালগুৰি লোকসভা হ'ব লাগে বুলি, কিন্তু আজি একো ৰিয়েকশ্যন নাই, চুপচাপ। তাৰমানে ইহঁতে বোমা ফুটাবলৈহে বাকী আছে, মাছ মাংস খাবলৈহে বাকী আছে। হৈ গ'ল যে ওদালগুৰি একটা লোকসভা নহ'ল, ভাল ইহঁতৰ কাৰণে। যেনক প্ৰমোদ বড়ো বা APSUৰ নেতাসকলে যিটো ৰোল লৈ আছে, BTC ধ্বংস হ'বলৈ কৈ আছে। আপোনালোকে চাওক, এতিয়া তামোলপুৰ জুডিচিয়েল যিটো কোৰ্ট, সাব ডিভিজনেল যিটো জুডিচিয়েল কোৰ্ট, এইটো ৰঙিয়াত গ'ল BTC বাহিৰত। হিচাপতো BTC ভিতৰতে আমাৰ মুছলপুৰত চলি আছিল, মুছলপুৰতো চলি থাকিব লাগে। আজি এটা পিছত এটা BTC সম্পত্তিবিলাক হৈ আছে, প্ৰমোদে সেইটো বেচি পেলাই খাই আছে, বিক্ৰী কৰিছে বুলি আমি ক'ব লাগিব প্ৰমোদ বড়োক। APSU নেতাসকলে ইয়াত কিয় একো মাত মাতা নাই? তামোলপুৰ সাব ডিভিজনেল জুডিচিয়েল কোৰ্টটো ৰঙিয়াত লৈ গ'ল, ইয়াৰ ওপৰত কিয় মাত মাতা নাই? মন্ত্ৰী আছে, MLA আছে, চৰকাৰ একেলগে আছে BJPৰ লগত, এইবিলাক কিয় প্ৰটেকশ্যন কৰিব পৰা নাই? আচৰিত পাইছো আমি। BTC চৰকাৰ ভাঙি যায় বুলি ভয় খাই পেলাই এইবিলাক নকৰে নেকি? BTC চৰকাৰ ভাঙে না নাভাঙে, কেনেকে ভাঙে? ইহঁতেতো এবচলিউট মেজৰিটি না, ইহঁতে চলাই আছে, বিক্ৰী কৰি পেলাই খাই আছে BTC সম্পত্তিটো। একোটো কৰা নাই, মুঠতে এইবিলাক কিয় কৰিছে? ডিপাৰ্টমেণ্টটোতো দিছে, আকৌ যিটো জুডিচিয়েল কোৰ্ট মুছলপুৰত চলি আছিল ইহঁতৰ কেছবিলাক কিবাবিলাক, এতিয়া ৰঙিয়াত গ'ল। এইটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক। এইটো কৈ পেলাই আমি শেষ কৰিব নোৱাৰে, মুঠতে আমি কণ্ডেম কৰিছো, আমি সেইটো কেতিয়াও মানি ল'ব নোৱাৰে। দিন আহক, দিন আহিলে আমি সেইবিলাক ৰাষ্ট্ৰপতি এচেণ্ট দিলে আমি জানো, তথাপিও সেইটো এই যিহেতু 6 শিডিউল এৰিয়া, সেইটো আইনগতভাৱে আমি কিবা একটা চেলেঞ্জ কৰিব পাৰি নেকি, সেইটো আমি চাই আছো। যদি আইনগতভাৱে কিবা একটা চেলেঞ্জ কৰি পেলাই ৰাস্তা আছে চেলেঞ্জ কৰিব, ইয়াৰ কাৰণে আমি চেলেঞ্জ কৰিম। যদি ৰাস্তা নাই আমি কি কৰিম? আমি চাই আছো লিগেল চাইডত ওদালগুৰি লোকসভা আমি পাবলৈ সক্ষম হয় না নহয়, 6 শিডিউল এৰিয়াটো চাই পেলাই এইটো আইনগত আমি চাম। স্যার উচ্ছেদক লৈ কি ক'ব স্যার? উচ্ছেদটো একপক্ষীয়ভাৱে হৈ আছে, মুছলিমৰ ওপৰত হৈ আছে। আৰু যোৱাকালি মই কি কয় বাক্সাত আহিছিলো, এই যে আংৰাখাটাটো মানে দিব বুলি কিবা লিষ্ট বনাই আছে বুলি আমি শুনিছো, সেইকাৰণে বেংগলী এৰিয়া আংৰাখাটাত গৈছিলো, কিন্তু এতিয়ালৈকে নটিচ হোৱা নাই। কিন্তু ইহঁতে খুব ভয় খাই আছে আহিব নাকি এনেকুৱা। নাই, মই যাম, আজি ঘূৰিব যাম, মই গুৰিয়াজাৰত যাব, লালফুলত যাব, এই দুটা জাগাত মই যাব। ফেৰেংগাই কি কৈছো? ফেৰেংগাই যোৱাকালি কৈছে যে বানাঞ্চলত থকা মানুহ কোনো কাৰণত হেৰি কৰা চব উচ্ছেদ কৰা হ'ব, কিন্তু প্ৰমোদ বড়োই কৈছে যে স্যাৰ আকৌ এইবিলাক চিন্তা চৰ্চা কৰা হ'ব। এই দুটা ফেৰেংগাটো BTCৰ মানুহ নহয়, সি কি BTCৰ কথা কৈ আছে? যিটো 2008হে আহিছে, 2008হে আহিছে সি। বৈৰাগতো ফেৰেংগাৰ কথা কি কৈছে কোৱা নাই, মই গুৰুত্ব নিদিওঁ। কিন্তু BTCৰ মানুহ কোনোবা ক'লে মই চাম, কিবা ৰিপ্লাই দিব পাৰে নেকি। বৈৰাগত নহয় কোন? ফেৰেংগা আমাৰ BTCৰ মানুহ নহয় না, এই ধেমাজিৰ মানুহে। দেখাওকচোন এই প্ৰমাণ, পাৰিলে প্ৰমাণ দেখাওকচোন।
ফেৰেংকাই প্ৰমাণ দেখাওক এই ফেৰেংকাই বিটিচিৰ 2003 চনত আগত পৰা আছে নেকি এই 8 চন স্যাৰ অসমৰ বিজেপিৰ গৃহকণ্ঠ লাগি আছে কি ক'ব ইয়াৰ এইটো মই একো কমেণ্ট নিদিম কংগ্ৰেছত কি হৈছে বিজেপিত কি হৈছে বা ইউ পি পি এলৰ ভিতৰত কি হৈছে ইয়াৰ ওপৰত মোৰ ক'ব লগা একো নাই মই একো নকওঁ মুঠতে বিটিচিটো ৰক্ষা কৰিব লাগে বাচাব লাগে ইয়াৰ দায়িত্ব আমাৰ সকলো ৰাইজৰ দৰং ওদালগুৰিৰ প্ৰাৰ্থী কোন হ'ব স্যাৰ BPF ওলাব আমিতো খেলিমেই দৰং ওদালগুৰি লোকসভাত আমি খেলিমেই কোকৰাঝাৰো খেলিব জিকিব আমি দুটাও প্ৰাৰ্থী কোন হ'ব? ভাৰতী এতিয়া নহয় বহুত সময় আছে সকলোৱে খেলিব ছাৰ অকলে কাৰো লগত বন্ধু নহয়